Hello guys, welcome back to our YouTube channel. So আজি আমি গৈ আছো মাঘী পূৰ্ণিমা আমাৰ জখলা বন্ধাৰ কলিয়াবৰৰ পৰা বেছি দূৰ নহয় ভৰালী নামঘৰ। তো তাৰ মাঘী পূৰ্ণিমা উপলক্ষে আমি আহি আছো এতিয়া ভৰালী নামঘৰ। আৰু মোৰ লগত বুলি নহয়, আমিতো আৰু অকলে নাহো, মইতো অকলে নাহো, মোৰ লগতো চব থাকেই আৰু এয়া আৰু এয়া ৰ'দ দিছে। অলপ খোজকাঢ়িব লাগে, গাড়ী দূৰত পাৰ্কিং কৰি থৈ খোজকাঢ়ি আহি আছোঁ। তো মই দেখুৱাই আছোঁ বাৰু আগৰ পৰা। কৃষ্ণ কৃষ্ণ দেৱগণে কৰিছিল আমাৰ গুৰু শংকৰে এই নাম আনিলে, কলি যুগে ৰাম নামে এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। বৈকুণ্ঠত আছিলে দেৱগণে কৰিছিল আমাৰ গুৰু শংকৰে এই নাম আনিলে, কলি যুগে ৰাম নামে এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। আন্ধাৰ খেদি পৃথিৱীলৈ পোহৰ আনিলা, ভক্তৰ মধ্যে কহৰণ প্ৰচাৰ কৰিলা। কীৰ্তন গুণ মালা ৰত্নাৱলী ঘোষা, কলি যুগে বুৱাই দিলা নামৰে নিজৰা। কলি যুগে বুৱাই দিলা নামৰে নিজৰা। বৈকুণ্ঠত আছিলে দেৱগণে কৰিছিল আমাৰ গুৰু শংকৰে এই নাম আনিলে, কলি যুগে ৰাম নামে এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। এই নাম ললে পাবা বৈকুণ্ঠতে স্থান। নিৰাকাৰ প্ৰভু তুমি গুণৰে সাগৰ, জগতৰে গুৰু আমাৰ শ্ৰীমন্ত শংকৰ। নাম লোৱা ভকত বৈষ্ণৱ নাম বিনে গতি নাই এই সংসাৰত। নাম বিনে গতি নাই এই সংসাৰত। বৈকুণ্ঠত আছিলে
এই নাম ললে পাবা বৈকুণ্ঠতে স্থান এই নাম ললে পাবা বৈকুণ্ঠতে স্থান মাঘী পূৰ্ণিমা চাই আমি ঘৰমুৱা হৈ আছো আহিছোঁ 12টাত এতিয়া সময় হ'ল 4টা বাজিল অহাত আছিলোঁ আমি 4জন এতিয়া যোৱাত হ'ল আমি 6জন ভিডিঅ'টো আজি এইখিনিতে সামৰণি মাৰিছোঁ ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বাই বাই